আজি ফুৰিবলৈ গ'লোঁ। যাওঁতে এজন বন্ধুক লগ পালোঁ। বহুত দিন লগ পোৱা নাই তেওঁক। লগ পায়ে মই তেওঁক সুধিলোঁ, বন্ধু আপোনাৰ খবৰ কেনেকুৱা? বন্ধুৱে এবাৰ দুখ মনেৰে ক'লে, বন্ধু মোৰ খবৰ খুব বেয়াহে। মই সুধিলোঁ, কিনো বেয়া হ'লে? তেতিয়া বন্ধুৱে ক'লে, নক'ব বন্ধু, মোৰ পত্নীয়ে আজিকালি মোক একেবাৰে বিশ্বাস নকৰা হৈছেহে। আৰু একমাত্ৰ ল'ৰাটোৱে ৰাতি সদায় মদৰ নিচাত আহি ঘৰ সোমায়, কথা বতৰা নুশুনে, একো নামানে, কাকো নামানে। তেতিয়া কিন্তু মই কথা পাতি থাকোঁতে তেওঁৰ মুখৰ পৰা এটা মদৰ গোন্ধ ওলাই আছিল। মই তেতিয়া বন্ধুক লগে লগে ক'লোঁ যে বন্ধু, আপুনি আপোনাৰ মুখৰ পৰা এতিয়া যে গোন্ধ ওলাই আছে, প্ৰথমতে এই গোন্ধটো নোলোৱা কৰক, মানে আপুনি মদ খোৱা বাদ দিয়ক। আৰু এটা কাম কৰিব, আগৰে পৰাই যে আপোনাৰ আনৰ ঘৰ লুৰুকা এটা স্বভাৱ আছিলে, আনৰ পত্নীৰ লগত কথা পাতি পাতি মুখ চুপতি মাৰি মাৰি ঘণ্টাৰ পিছত ঘণ্টা কটাই, সেইটো আপুনি বন্ধ কৰক। তেতিয়া দেখিব আপোনাৰ পত্নীয়ে আপোনাক বিশ্বাসত লৈছে, আৰু আপুনি দেখিব যে আপোনাৰ ল'ৰায়ো মদ খোৱা বাদ দি দিছে। এইটো আপুনি একমাহ কৰক, তাৰপিছত আপুনি ইয়াৰ ৰিজাল্ট পাই যাব।